গুড ইভিনিং এভৰিৱান। আমি আকৌ পোনপ্ৰথমে মই আপোনালোক সকলোকে ধন্যবাদ জনাই মোৰ ৰশ্মি 786 চেনেলটোলৈ আপোনালোক সকলোকে মই মৰম জনাই আদৰণি জনাইছোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ মাজলৈ মই ৰশ্মি। আৰু এতিয়া ওলালোঁ আমি হোজালৈ বুলি। সেইদিনা গৈছিলোঁ, আকৌ দুদিনৰ পিছত আকৌ যাব লগা হ'ল। আৰু কিয় গৈছোঁ আৰু কিনো কাৰণত গৈছোঁ আপোনালোক সকলোকে মই জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ট্ৰেইনিংটো কাইলৈ আছে, এতিয়া থাকিব লগা হয় নেকি এতিয়া কাইলৈহে গম পাম। ট্ৰেইনিংটো দিয়াৰ পিছতহে গম পাম থাকিব লগা হয় নে ৰুম ল'ব লগা হয় নে নহয়। এতিয়া আজি আৰু এনেকৈ হোটেলৰ ৰুমতে সেইদিনাখন নিচিনাকৈ ৰুম এটা লৈছোঁ কাইলৈৰ কাৰণে। ট্ৰেইনিং দি আহিয়ে গম পাম দিয়া থাকিব লাগে নে যাওঁৱে নে, দেখাই থাকিম বাৰু আপোনালোকক সকলোবোৰ। এতিয়া মই বাথৰুমলৈ যাওঁ, ৰুমটো এইটো। এতিয়া মানে ট্ৰেইনিং আছে, তালৈ যাবলৈ ওলাইছোঁ। দেৰিয়ে হ'লগৈ আৰু 9টা বজাত পাবলৈ গৈছিলে, কিন্তু এতিয়া 9টা বাজি গ'লেই। পটাপট যাওঁ, তাৰপিছতে বেছি দূৰ নহয় বুলি কৈছে। আমি বাৰু দেখা নাই, চিনিও নাপাওঁ। বাইদেউগৰাকীয়ে কৈছে বেছি দূৰ নহয়, টমটম এখনতে গুচি আহক বুলি কৈছে। সেইটো কাৰণে টমটমতে গৈ আছোঁ আৰু এড্ৰেছটো দিছে তেনেকৈ গৈ আছোঁ আৰু কিমান দেৰি হয় কি কথা নাজানো। আকৌ ঘূৰি আহি চিন্তা কৰিব লাগিব কি কৰিম কি নাই। এতিয়া যোনটো কামত আহিছিলোঁ আহি পাইছোঁহি আৰু ট্ৰেইনিংটোৰ সন্মুখতে ৰৈ আছোঁ। বিবাহ ভৱনতে হৈছে ট্ৰেইনিংটো, দেখুৱাম বাৰু। মানুহ গোট খাইছে আৰু মোৰ মানে কেইটামান কাম আছিলে, কাগজ পত্ৰৰ কাম, সেইটো কাৰণে মই অকণমান আগতীয়াকৈ আহিলোঁ। আহিছে আৰু এতিয়া মানুহ ফুল হৈ গ'ল। শেষ কৰিলোঁ, কৰি মেলি দৌৰাদৌৰিকৈ আকৌ ট্ৰেইনৰ কাৰণে ষ্টেচনলৈ গ'লোগৈ। মানে আমি খোৱা বোৱা নাছিলোঁ যে, সেইটো কাৰণে আমি থকা হোটেলখন এইখন আছিলে আৰু তাৰ কাষত এখন হোটেল আছিলে। আমি যোৱা দিনাখনৰ পৰা তাতে আমি ভাত খাই আছিলোঁ আৰু মানুহজনো বহুত ভাল। আমি আকৌ তালৈ গ'লোঁ এতিয়া ভাত খাবলৈ। সেইটো আমি তাত ট্ৰেইনিঙত ভাত নাখালোঁ, মানে দেৰি হৈছিলে যে ট্ৰেইন পাবলৈ। সেইটো কাৰণে দৌৰাদৌৰিকৈ আহিলোঁ আৰু ইয়াত ভাত খাবলৈ বহিলোঁ। আৰু এয়া বহি মেলি ভাতটো দৌৰাদৌৰিকৈ খাই আকৌ ঘৰলৈ বুলি আহিলোঁ। মানে দৌৰাদৌৰি গৈছোঁ আৰু মানে ট্ৰেইন একেবাৰে সময় নাই, মানে দৌৰাদৌৰি কৰিছোঁ। তেনে বতৰটো ইমানেই বেছি কৰিছে। আমি খাই বৈ আহি এতিয়া ষ্টেচন পাই গ'লোহি। ষ্টেচন মানে লগতে লাগি আছে বুলি ক'লেও বেয়া নহয় আৰু টমটম এখন লৈ পটাপট আহিলোঁ। আমাৰ ইয়াত থাকিবই লাগিছিলে কেইদিনমান, যিহেতু এতিয়া মানে ভাবিছোঁ কোনোমতে মিলাব নোৱাৰোঁ। ঘৰখন এৰি থোৱা দৌৰাটো সাধাৰণ কথা নহয়। এতিয়া 5টা বাজি গ'লেই, 5:30 আৰু ট্ৰেইনখন সোমাব। তাত থাকিম বুলি ভাবিছিলোঁ, কিন্তু থকাটো নহ'লে। বহুত ঘৰটো মানে টাইলছ হৈ পিনি গাটো ভাল নাই বুলি ক'লে, আৰু সেইটো কাৰণে থকাটো নহ'লে। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।